মোৰ কাৰণে ইমানে পাগল নেকি তাই? মোক কেইজনমান ছাবস্ক্ৰাইবাৰে সুধি থাকে, পংকজ তুমি বিয়া কৰালে নে নাই, পংকজ তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই, পংকজ তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ ক'ত, ইত্যাদি ইত্যাদি বহুত প্ৰশ্ন মোক সোধে। আৰু সেই আটাইবিলাক প্ৰশ্নৰ উত্তৰ আজি আপোনালোকক দিবলৈ ওলাইছোঁ। মানে মই আজি গৈ আছোঁ মোৰ পেয়সী ঘৰত, বৰ্তমানৰ ভাষাত ক'বলৈ গ'লে মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত গৈ আছোঁ। এয়া লগত আমাৰ এয়া বাইদেউ এফালে গৈ আছোঁ মানে মোৰ ভাগৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ গৈছোঁ আজি। তোমাৰ কাৰণে পাগল হৈ আছে। মোৰ কাৰণে ইমানে পাগল নেকি তাই? ইমানে পাগল, সেইকাৰণে তোমাক আজি ধৰি লৈ আনিবলগীয়া হৈছে। নহ'লে মোৰে বিপদ হ'ব। তাকে মোক কৈছিলে বাৰু, মেছেজ কৰিছে মানে তোমাক, তুমি যদি নোহোৱা বোলে মই বোলে জীয়াই থাকিব নোৱাৰো বুলি কৈছে। এতিয়া ভাবিছোঁ উপায় নাই, তোমাক উঠাই লৈ আনিব লগা হ'ল। এতিয়া মই গতাই দিম আৰু বাকীখিনি মই নাজানো দেই। এনেকে নহ'ব নে কোৱা পংকজ? এনেকেতো নহ'ব পাই, মইতো এনেকে নোৱাৰিম নহয় ৰিস্ক ল'বলৈ। পাৰিব লাগিব, গতাই দিম মই, কিন্তু বাকীখিনি নাজানো, মই অকল আনিহে দিছোঁ। দেখিছে নাই, একদম পুৰা ধুনীয়াকৈ আহি আছোঁ। আমাৰ আগত আমাৰ এইফালৰ পৰা দেখিব এইফালৰ পৰা আছে আৰু পিনে এনেকৈ গৈ আছোঁ আৰু ভৰিকৈ। কিন্তু মোৰ তাই বৰ দিগদাৰ হ'ব নহয় এতিয়া, তুমি ফচাই দিব। তাই যে নহ'লে মোক অশান্তি দি আছে ন, বেচেৰীজনী কান্দি কান্দি ভাত পানী নোখোৱা হৈ গৈছে, ক্ষীণাই গৈছে। তোমাৰ বেজাৰত একেবাৰে তাই তেজনী ফালি ফালি মানে নাপালে বোলে কচু গছত হ'লেও মৰিব। এইটো আছে ডাঙৰ কথা দেই। মই নহ'লে তাইক কচু গছত চিপ ল'ব। শুকান পুখুৰীত জাপ নিদিলে ৰক্ষা আৰু। অ' মাই গড, কি হ'ব এতিয়া? সেইটো কাৰণে উপায় নাই আৰু। এয়া দেখিছে নহয়, গৈ আছোঁ এতিয়া আৰু চিপ ল'ব বুলি কৈছে কচু গছত। তাকো গছতো ল'ব কচু গছত, এইটো কেনেকুৱা কথা ভাবি চাওকচোন আপোনালোকে। কচু গছত চিপ লোৱা ছোৱালীজনীনো কেনেকুৱা আজি আপোনালোকে দেখিব। বাকী চাই থাকক আপোনালোকে, ক'ত গৈ আছোঁ মানে তাইনো কেনেকুৱা জনীনো কচু গছত চিপ ল'ম বুলি কোৱা জানি। এইজনী বাকী গৈ আছে তৰ বোলে, কি হ'ব এখন বোৱাৰী আকৌ দেই। বোৱাৰী নেকি? অ' বোৱাৰী হ'লে নহ'ব দেই। নহ'ব, হ'ব হ'ব। অ' তোক মায়েতো বোৱাৰী লাগে বুলি কৈ আছে। অঁ আমাৰ মায়েতো বোৱাৰী লাগে বুলি কৈছে বাৰু। এইটো কাৰণে বোৱাৰী এজনীকে চাই দিছোঁ। মোক মায়ে সদায় কৈ থাকিব জানে, বোৱাৰী আন বোলে, তোৰ বোলে নোৱাৰিছোঁ বুলি কৈছে। অৱশ্যে গম ইমান কাম কৰিম কৈছে, বোৱাৰী আন বোলে। অৱশ্যে বয়স বৰ বেছি নহয়, এনেই 57 মান হ'ব। অ' মাই গড, ভালে হ'ব। জাপ দি মং বাৰু এতিয়া। ক'ত জাপ দি মৰা, সেই ইয়াত নলা দেখিছা নাই? যোৱা। ইয়াত মোক জাপ দি মৰিবলৈ কৈছে, ইয়াত জাপ দি মৰিবলৈ কৈছে। চব পানী আছে। সেইটোৱেইকা, কি হ'ব? গিলাচতে মানুহ মৰে, গম পাৱ নাই? হে, এই গিলাচতে মানুহ মৰে। এগিলাচত পানীত মানুহ মৰে। এতিয়া মই নলাত জাপ দি মৰিবলৈ কৈছা নেকি? নলাটো বহুতেই আছে। এই কাঠো আছে আকৌ। এই কাঠৰ পানীত জাপ দি মৰিবলৈ? এই কাঠো মানে তোমাৰ এফুট। অ' মাই গড, কি হ'ব? মই যাংগে গ'লে যোৱা, তুমি যাব পাৰিব লাগিব নহয়। এতিয়া আনিলোৱে তোমাক, এতিয়া তোমাৰ ৰক্ষা নাই আৰু। বান্ধিলো ইয়াতে। তোমাৰ 57 বয়সৰ তোমাৰ ৱাইফ পাবা, তাৰপিছত তোমাৰ লাইফ বনি গ'ল আৰু। এতিয়া তোমাক বতালো কি লাগিছে আৰু কি লাগে তোমাক? কাইলৈ চেহেৰা একদম থপৰা সলনি হৈ যাব, একদম চেঞ্জ হৈ যাব। কাইলৈতো মোক ব্ৰেকিং নিউজত বজি থাকিব টিভি চেনেলত, এতিয়া কি হ'ব এতিয়া? কি হ'ব? ভালে হ'ব, ফেমাছ হ'বা, ভাইৰেল হ'বা, আৰু কি লাগে? অ' মাই গড, অসমৰ 57 বছৰীয়া ইউটিউবাৰ এজনে 57 দিবলৈ গৈ আছে। ব্ৰেকিং নিউজ দেই, বিগ ব্ৰেকিং নিউজ। তাকো আকৌ মোৰ নামটো আহি যাব নহয়। ভালে আকৌ, মৰম ৰাখিবা, মা নিচিনা মৰম কৰিব, ভালে ভাত পানী খুৱাই দিব। বাকী আন্ধাৰ হৈ আহিছে, ক'লৈ আনিছে মই সঁচাকৈ গমেই পোৱা নাই। তোমাক গতাই দিবলৈ আনিছোঁ আজি, দি থৈ যাম তোমাক। মোৰ ভয়ে লাগি আছে এতিয়া। ক'ত বহি আছোঁ আপোনালোকেতো গম পাইছে চাগে, নাজানো বাৰু। এইপিনে আমাৰ মিষ্টাৰ, নমস্কাৰ। বৰ ধুনীয়াকৈ কৈছে নমস্কাৰটো। এইপিনে দাদা এজন আহিছে, এয়া মানে ফাৰ্ষ্ট টাইম লগ পাইছোঁ আৰু। তাকে ভালনে দাদা? ভালে ভালে। মাতটো শুনিছে নাই শুনা জানো। বাকী আপোনাৰ ঘৰটো ক'তনো? মই এনেই সুধি দিছোঁ। মোৰ ঘৰ লেপেট কটাৰ দাদা। আৰু এইপিনি মিষ্টাৰে লৈ আহিছে মানে ধুনীয়াকৈ, মানে আচলতে দাদাজনৰ গাড়ীতে আহিছোঁ কাৰ ঘৰলৈ, সেইটো গম পাব আপোনালোকে। এটা স্পেচিয়েল ভিডিঅ' মানে লৈ আহিছোঁ, কাৰ ঘৰলৈ আহিছোঁ বিশেষটো নকওঁ এতিয়া। গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ আহিছে। পংকজৰ গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ গৈছে। পংকজ গাৰ্লফ্ৰেণ্ড পংকজ, কিন্তু গাৰ্লফ্ৰেণ্ডৰ নামটো এতিয়া বাৰু নকওঁ, পাছত চাই থাকক ভিডিঅ'টো আপোনালোকে গম পাব গাৰ্লফ্ৰেণ্ড।
কোন হয় এজনী পাক্কা ধৰিছোঁ নেকি মোৰ গাৰ্লফ্ৰেণ্ড মোৰ গাৰ্লফ্ৰেণ্ড ক'ত আছে জানে নাই আপোনালোকক দেখাম নেকি এয়া চাওক এই যে মতা হয় কুকুৰটো মতা হয় নহয় মোৰ গাৰ্লফ্ৰেণ্ড এয়া হয় অঁ সেয়া মোৰ গাৰ্লফ্ৰেণ্ড এয়া এইটো জড় পদাৰ্থ ন একো নহয় জীৱ পদাৰ্থ লাগে মই এতিয়া মোৰ নাই মোৰ গাৰ্লফ্ৰেণ্ড আছে হয় দাদা বেয়া হৈছে নি মালটো নাই 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 একদম বগা চগা একেবাৰে এয়া চাহ খাবলৈ লৈছোঁ কাৰ ঘৰত আছে সেইটো কোৱাই নাই বাৰু এতিয়ালৈকে চাহটো খাই লওঁ চিনাকিটো পিছত দিম এয়া চাহ খাবলৈ লৈছোঁ খাই পিনি আমাৰ এইপিনি খালেই ৰখি থকা ভকত নহয় নেকি আপোনালোকে ইমান খকুৱা নেকি খকুৱা চাহ খালে খকুৱা ইমান খকুৱা অঁ তোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত চাহ খাইছোঁ যে অ' গম পালা মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰত চাহ খাই থকা নাই মোৰ হিংসা লাগিছে বুলি ভাবিছা নেকি মোৰ নাই লগা নাই হিংসা লাগিছে তাতে আমি কেঁচা মিঠৈ খাইছোঁ তাত ভাল লাগিছে এইটো বহুত ভাল লাগিছে কিমান ভাল লাগিছে তোমাৰ গাৰ্লফ্ৰেণ্ডে বনাই দিয়া মোৰ গাৰ্লফ্ৰেণ্ড বনাই আপোনাক মোৰ গাৰ্লফ্ৰেণ্ড বনাই দিলে নহয় কি হ'ব এতিয়া লুকাই আছে সেইকাৰণে দেখাই আছে নাই নাই এতিয়া ক'ত আছে মোৰ গাৰ্লফ্ৰেণ্ডজনী মই বিচাৰিব পৰা নাই বিচাৰিব লাগিব ক'ৰবাত চুকে কোণে ক'ৰবাত লুকাই আছে চাগে চাহটো খাই লওঁ বাৰু দেই এই সন্ধিয়াতে লাল চাহ পাতটো লৈছোঁ খুব ভাল লাগিছে কিমান ভাল লাগিছে এতিয়া সেইটো ভাল নকলা লাগিছে মানে মই স্বৰ্গত আছোঁ নে নৰকত আছোঁ ক'বই নাই হয় নেকি সঁচাকৈ ক'ব পাৰিলে চাহখন খাই ইমান ভাল লাগে খাব পালে হয় নেকি এতিয়া মোৰ গাৰ্লফ্ৰেণ্ডজনী সিমানে হেৰি নেকি মানে বনাব নাজানে অ' ইমান বেগে ক'লে পাই এনে ক'ব নাপায় গেষ্টিক একেবাৰে উঠাই দিব গেষ্টিক একেবাৰে উঠাই দিব তোমাৰ গাৰ্লফ্ৰেণ্ডজনী বেমাৰী পেলাই দিব মেডিকেলত একে ৰাতি যাব লাগিব তাকে তাকে মই খাই ল'ম বাৰু লেকচাৰ মাৰি থওঁ এইপিনে আমাৰ দাদাই খাই আছে বঢ়িয়াকৈ খাই লওঁ দেই চাওক মোক খকুৱা বুলি ভাবিলে হ'ব খাবলৈ আহিলি ন খোৱা ঘৰ ল'ৰা দেই এইটো খোৱা ঘৰ ল'ৰা বোলে খোৱা ঘৰ ল'ৰা কাৰণে খাই আছে ওলাইছে ওলাইছে জানো মই বিচাৰি পোৱা নাই ক'ৰবাত গাঁতত আছে আমাৰ এখেতে মোক মাতি আনিছিলে তোমাৰ গাৰ্লফ্ৰেণ্ডজনীক বোলে মই বিচাৰি পাইছোঁ বোলে এতিয়া কিন্তু বিচাৰি দিব পৰা নাই কি হ'ল এতিয়া জানো আকৌ এতিয়া ক'ত গুচি গ'ল মইতো বিচাৰি দিম বুলি আনিছিলোঁ ন আৰু কি মোবাইল পিটিকাত ইমান ব্যস্ত দেখা গাৰ্লফ্ৰেণ্ডজনীকে চাই আছোঁ কিবা ফটো চটো আপডেট দিছে মোৰ গাৰ্লফ্ৰেণ্ডক চাই আছে মোবাইলত মইতো বিচাৰি পোৱা নাই মই ভাবিছোঁ নিগনি গাঁতত সোমালে বুলি মোবাইলটো কেনেকৈ ওলাব ফটো আপলোড কৰিছে নি ক'ত গ'ল কিবা মানে চাইছোঁ নাই দেখোন পলালে চাগে আৰু মোৰ লগত সহায় কৰিব লাগিছিলে আমাৰ এইজন দাদা তাৰপিছতে বিয়া পাতিম বুলি আহিছিলে মই বিয়া পাতিম বুলি আহিছিলোঁ বাৰু তাৰপিছতে এইপিনি আমাৰ এইজন তাৰপিছতে পলালে ঐ মোক দেখি পলালে আৰু মোক দেখি পেলাই গাৰ্লফ্ৰেণ্ড পলালে বোলে আৰু এইপিনে আমাৰ মন আছে মই গাৰ্লফ্ৰেণ্ড ক'ত গ'ল আৰু এইপিনে আছে মা আছে চ' এতিয়া গাৰ্লফ্ৰেণ্ডজনী ক'ত আছে মই নাজানো বাৰু এতিয়া সকলোৱে বিচাৰি দিব লাগিব বিচাৰি দিব নাই এতিয়া আপুনি মাতি আনিছিলে আকৌ আপুনি মাতি আনিছিলে মোক এতিয়া আপুনি মোক বিচাৰি দিব লাগিব আপুনি মাতি আনিছিলে আকৌ কি এতিয়া গাৰ্লফ্ৰেণ্ড লাগে বুলি ক'ব লাগিছে আপুনি এনেকৈ ক'লে হ'ব নি হে কেনে মাতিছিলে তেতিয়াহ'লে ইমান দূৰৰ পৰা ইমান কষ্ট কৰি আহিছোঁ আপুনি কেনে মাতিছিলে মোক কেনে মাতিব আপুনি মই ইমান কষ্ট কৰি ইমান দূৰ ইমান হেৰিকৈ আহিছোঁ আকৌ কিবা কিডনেপ কৰি লৈ আহিলোঁ খুব কাম কৰোঁ আমি এতিয়া হাল বোৱাম এতিয়া কি হ'ব এতিয়া মোৰ আজিকালি ল'ৰাবোৰ গাৰ্লফ্ৰেণ্ড বুলি ক'লে আহিবহে নাই এনেইতো ভালকৈ মাতিলে নাহে সেইটো কাৰণে এতিয়া কাম কৰাবৰ কাৰণে লৈ আহিলোঁ কি কৰা উপায় নাই গাৰ্লফ্ৰেণ্ড নাই পলালে উপায় নাই গাইজ